কি হ'ল এই কামি সাজ পেলাব নহয় জ্যোতি ক'ত গ'লি তই আৰু ডাঙি দি ভেৰি গুড ভেৰি নাইচ এইকেইটা লৈ আছে দাঙি থাক দাঙি থাক মই ডাঙৰ যাব নেকি খুলিলে ৰাং খাব কাকলা कैसे हो कुछ बोलो और कैसे बोलो बढ़िया बढ़िया वेरी नाइस बॉयज वेल डन ইডালে এই এনেকৈ ধুৱাই দিবা তলা সেই পন হয় সেই দিও क्या हुआ আৰু তো কুটাই দি মাৰিলো কুটাই দি আনে এটা আমাৰ দোকানী ভইদেউ আমাৰ বহুত হেল্প কৰিছি তেওঁক ধন্যবাদ ভেলাঘৰ তৰফৰ পৰা নিৰ্মাণ সমিতিৰ তৰফৰ পৰা এতিয়া আমাৰ ভেলাঘৰ নিৰ্মাণ সম্পাদক বহুত সহায় সুবিধা আগবঢ়াইছিল ভাত খাবা গৈছি তই কখন এই মানে জ্যোতি তই মই ওচৰত লৈ আছো এতিয়া এই হেৰি ঠেকুনা যাওঁ দে তই মই ঠেকুনা লৈ আছো কেইটামান এখন বেয়া লৈ লাভবি না আমাৰ ঘৰত ভেলাঘৰত গৰু আছে চুমা 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 মিঠা মন ফ্ৰেণ্ডছ এণ্ড গাৰ্লফ্ৰেণ্ডছ কেনেকুৱা হৈছে আকৌ থাকিব আপোনালোকে লাইভ দিলিহে ভাল লাগিল কিবা লাজ দিব লাইভ লাইভ ओ लाइव लाइव ओ ये पाहिजे जली को आग कहते हैं बुजी को राग कहते हैं तो सब्सक्राइब नहीं किया उसको मादर कहते हैं এগুলা ওকে দে এরা দিগলে হইছে বহুত দিগলা মানে मिंटू अपना बिजली बचा पल्लू उतर के मामा मामा यूट्यूबर निपनार ভিডিও বুলি মাৰিম ল কি বুলি মাৰি নিপনৰ হাউৰিয়া ভিডিও খেলা ঘৰ কেনে সার্চ করবি তই দাঁতটো নাই চাও লাগে দেখিছো ইয়ে রাম 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 বুঢ়া হলে আচ্ছা কিবা কবি বেছি নালগে কচনি হয় কৰে এটা আধা লাগোৱা এই কচনি ক'ৰ পৰা আনিছে আপুনি ক'ব নেকি অকণমান কিবা কিবি ক'ব কি আৰু নকওঁ নেকি আৰু কিয়া বহুত দূৰৰ পৰা আনিছোঁ যে আমেৰিকাৰ পৰা অঁ আমেৰিকা বুলিয়ে ক'লে এতিয়া হা এখান থাকে এইখিনি লৈ আহিছে তাক মিটাকা উঠি জ্যোতি যাৱা এইটো চেনেল কিবা লাগে জ্যোতি এই চেনেল কিবা লাগে সেইখিনিতে তল এইখিনিতে হালিলি ব্লাৰ কৰি দিম এইগিলা অসমীয়া পালি সবাই কথা আহিলে কাটব লাগিব কোনোবাই কোনোবাই কিবা কৈছে
কাঠিকেইটা ফুল দীঘল দীঘলে বহুত দীঘল লাগে দে এই কামাৰটো লাগিব কাঠিটা খুলিব লাগিব এখন কাঠি খুলি একদম পুৰা ওপৰত মুঠাত বান্ধি দিব হেই হেই সঞ্জয় নাই কিয়া তোলে মস্ত কাম চোৰ কেঞ্চাৰ একেবাৰে নলবি মই আছো দিকে মই হাঁহি উঠিছো ইমান জমনি হৈ যা ঐ নাহা কিয়া কাম চোৰ কিবা ক ভেলাটোৰ বিষয়ে অকণমান এয়া আমাৰ হেৰি সাধাৰণ সম্পাদক অসম ভেলাঘৰ নিৰ্মাণ সমিতিৰ তৰফৰ পৰা কিবা ক'ব কিবা কওঁ কি ক'ম আৰু কামত ব্যস্ত হৈ আছে ফটো লৈছে ৰাতিপুৱা পুৱাই আৰু খবৰকেইটা কওক মানে আপুনি এই ভেলাঘৰটো নিৰ্মাণ আপোনাৰ অৰিহণা কিমান দেখা কৰি দিয়া ক'ব কৈছোঁ অৰিহণা জিৰ' হৈ আৰু আচলি মানুহ এতিয়া আহিছে আমাৰ অতি ৰোমান্টিক বয় মই দেখা দিছোঁ এখেতক অতি হেণ্ডচাম ল'ৰা এই ৰাহ মুখান হ'ল এই চোৰ কৰা দিনা মুখা পিন্ধাই ঘূৰি ফুৰে ভেলাঘৰৰ কাম হোৱাৰ দিনা এখেতে মানে কি কৰে এই সেয়া হয় কলেজ ওলাব এক্সকাৰ্ছন ওলাব কিবা ওলাব আৰু কিবা দি কি খতম হৈছে আৰু কিবা ক'ব নেকি আপোনাৰ ইমান নাই দে মই যাওঁ দে ক'ত যাওঁ কিবা কৈ যা ভেলাঘৰটো নিৰ্মাণ আপোনাৰ অৰিহণা কৈ যাওক ভেলাঘৰ নিৰ্মাণৰ অৰিহণা কৈ যাওক তোৰ যদি এতিয়া একো কাম নাই এনেই এইবিলাক সেইটো ইফাল দি একেবাৰে ঘূৰি দিছে মোৰ বিষয়ে নহয় মোৰ ক্ষেত্ৰত নিজৰ বিষয়ে কথা আজি এই দিনটো যি নাহিলি যি কিহৰ কলেজ চেলত আনি মাৰিব লাগি যা হে লাজ নালগে নন চেন্স কাম কৰিব নহয় হে লাজ নালগে তোৰ বৰ ভাল হ'ব মা পৰিমল লৈ এতিয়া বেয়া কয় ইফালে ঘাটি হ'ল দেখোন এই ৰহ এইফালে তই ফাক নাজানো আহে এইবিলাক মাজত মাৰি দিব মুখৰ ওচৰতকে হেৰি কৰা হয় মুখৰ ওচৰত কৰে নেকি মানুহ আমাৰ ভিতৰত লাগি জুম দেখা হয় না মুখৰ ওচৰত হ'লে ভাল দেখাই হ'ব ঐ ৰা কনফিডেন্স সেকশন নাই এইটো আমাৰ কাক এই জোখৰ ভিতৰত দিবি ইমান মাছ হেৰিকে বান্ধি এই পোষ্টৰ ভিতৰত বান্ধি এডাল ক'ত দিছিল এইটো এনেই দিলে মানক দাই দিছিল চাব লাগি নহয় এনেকে হৈ আছে এইটো ফাক থাকিলো ভাল নাই ইমানত এইফালে ওলাই থাকবা এই নহ'লে একফাল আছে তাৰ কাটি দি এক খৰা এই একফাল খৰা যি আছে কি হয় এইটোক আমি বান্ধ চকাব যাব জোখ কৰি এংকেল হ'ব জোখ কৰি এই ইমানত কাটি দিছোঁ দেখা নাছো